আজি আমি ডিসকাস কৰিম ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্টৰ বিষয়ে আমি সকলোৱে জানো যে এনপিঅ নন প্ৰফিট অৰ্গেনাইজেশ্যন বিলাকে অনালাভকাৰী প্ৰতিষ্ঠানসমূহে এইখন একাউণ্ট প্ৰস্তুত কৰে ব্যৱসায় প্ৰতিষ্ঠান আৰু অনালাভকাৰী প্ৰতিষ্ঠানসমূহৰ মাজৰ পাৰ্থক্য এইটোৱেই যে এটা ব্যৱসায় প্ৰতিষ্ঠানে লাভ অৰ্জন কৰিবৰ বাবে কাম কৰে অন্যহাতে অনালাভকাৰী প্ৰতিষ্ঠানসমূহে লাভ অৰ্জন কৰাটো বাদ দি জনসেৱাৰ বাবে কাম কৰে সো যিবিলাক অনালাভকাৰী ব্যৱসায় প্ৰতিষ্ঠান আছে তেওঁলোকে মেইনলি ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্টখন প্ৰিপেয়াৰ কৰে তেওঁলোকে প্ৰফিট এণ্ড লছ একাউণ্টখন প্ৰিপেয়াৰ নকৰে যেহেতু তেওঁলোকৰ মুখ্য উদ্দেশ্য লাভ অৰ্জন কৰা নহয় ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্ট এই দুটা বস্তুক স্বীকৃতি দিয়ে এটা হ'ল ইনকাম আয় এক্সপেণ্ডিচাৰ ব্যয় এই একাউণ্টখন বনাওঁতে সম্পূৰ্ণ ই ফলো কৰে আমাৰ গোল্ডেন ৰুলছ অফ একাউণ্টিঙৰ নমিনেল একাউণ্টৰ ৰুলছ Nominal account or rules অনুসৰি আমি কি পাইছিলো all loss and expenses are debited all profit and incomes are credited অৰ্থাৎ এই একাউণ্টখন প্ৰস্তুত কৰোঁতে আমি কেইটামান কথা মনত ৰাখিলে এই একাউণ্টখন আমি সদায় শুদ্ধভাৱে প্ৰস্তুত কৰিবলৈ সক্ষম হ'ম প্ৰথম কথা এই ডেবিট সাইড ইয়াৰ ডেবিট সাইডে কি আহিব all losses and expenses অনালাভকাৰী প্ৰতিষ্ঠানটোৰ সমস্ত খৰচা ইয়াৰ ডেবিট সাইডে আমি লিখিম যিকোনো প্ৰকাৰ খৰচা নহওক কিয় আমি ইয়াৰ ডেবিট সাইডে লিখিম আৰু তাৰ লগতে খৰচাৰ লগতে আমাৰ যিবিলাক লোকচান যদি হয় তাকো আমি ডেবিট সাইডে স্বীকৃতি দিম বা ৰেকৰ্ড কৰিম অন্যহাতে আমি ইয়াৰ ক্ৰেডিট সাইডে সাৰপ্লাস এণ্ড ইনকাম আমি ইয়াত প্ৰফিট ৱৰ্ডটো ইউজ কৰা নাই সাৰপ্লাস আৰু ইনকাম বিলাক লিখিম যে এটা অনালাভকাৰী প্ৰতিষ্ঠানসমূহৰ বাবে যিবিলাক আয়ৰ উৎস অনুদান পাইছে দান পাইছে সাবস্ক্ৰিপশ্যনৰ বিনিময়ত ধন লাভ কৰিছে এন্ট্ৰেন্স ফিজৰ বিনিময়ত ধন লাভ কৰিছে লাইফ মেম্বাৰশ্বিপ ফিজৰ বিনিময়ত ধন লাভ কৰিছে এই সমস্ত আয়ৰ উৎসসমূহ আমি ক্ৰেডিট সাইডে লিখিম এই হিচাপে আমি এইখন একাউণ্ট বনাওঁ আৰু এটা গুৰুত্বপূৰ্ণ কথা আমি ৰিচিপ্ট এণ্ড পেমেণ্ট একাউণ্টখন প্ৰস্তুত কৰোঁতে যি ধৰণে ইয়াত আমি টু বেলেন্স বি দি কেছ ইন হেণ্ড কেছ এট বেংকেদি আৰম্ভ কৰিছিলোঁ বা শেষত বাই বেলেন্স চি দি কেছ ইন হেণ্ড আৰু কেছ এট বেংকেদি শেষ কৰিছিলোঁ ইয়াত তেনেধৰণৰ কোনো অপেনিং আৰু ক্লোজিং বেলেন্স নাই মনত ৰাখিব লাগিব এই একাউণ্টখনত যিটো আমি বেলেন্সিং ফিগাৰ পাম যদি কেনেবাকৈ ইনকামটো এক্সপেণ্ডিচাৰতকৈ বেছি হয় তেনেহ'লে আমাৰ লাভ হ'ব সেই লাভক আমি ইয়াত প্ৰফিট বুলি নিলিখোঁ আমি তাক সাৰপ্লাস বুলি লিখিম এইটো এটা খুব দৰকাৰী কথা ঠিক সেইদৰে কেনেবাকৈ যদি আয়তকৈ ব্যয়ৰ পৰিমাণ বেছি হয় আমি তাক লছ বুলি নিলিখোঁ আমি তাক ডেফিচিট বুলি লিখিম যদি এইফালে বেলেন্সিং ফিগাৰ আহে আমি তাক সাৰপ্লাস লিখিম যদি এইফালে বেলেন্সিং ফিগাৰ আহে আমি তাক ডেফিচিট বুলি লিখিম এইটো এটা অতি গুৰুত্বপূৰ্ণ কথা আকৌ এবাৰ কৈছোঁ যে ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্টখনে আমাৰ একাউণ্টছৰ নমিনেল একাউণ্টৰ ৰুলছ ফ'ল' কৰে প্ৰফিট আৰু লছ একাউণ্টৰ সৈতে ইয়াৰ বিশেষ পাৰ্থক্য নাই কিন্তু প্ৰফিট এণ্ড লছ একাউণ্টত আমাৰ প্ৰফিট নতুবা লছ দেখায় অন্যহাতে ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্টত সাৰপ্লাস নতুবা ডেফিচিট দেখায় ইয়াৰ ব্যৱহাৰৰ ওপৰতো আমি পাৰ্থক্য দেখা পাওঁ এই পাৰ্থক্য এইটোৱে যে প্ৰফিট এণ্ড লছ একাউণ্ট সাধাৰণতে ব্যৱসায় প্ৰতিষ্ঠানবিলাকে প্ৰস্তুত কৰে হুৱেৰেজ অনালাভকাৰী প্ৰতিষ্ঠানসমূহে ইনকামৰ এক্সপেণ্ডিচাৰ একাউণ্টখন প্ৰস্তুত কৰে